বন্ধুসকল, আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ টিভিৰ পৰা স্বাগতম জনাই আজি উভতি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজি যি ভিডিঅ'টো কৰিছোঁ সেই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপোনালোকে আপোনাৰ ছাগলী বা পশুধনক ঠাণ্ডাৰ পৰা কেনেকৈ নিৰাপদে ৰাখিব, ঠাণ্ডাৰ দিনত কেনেকৈ যতন ল'ব বা কেনেকৈ ছাগলী ভেড়াৰ পৰিচৰ্যা কৰিব, আৰু যদি কিবা ঔষধ আছে কি কি ৰোগ হ'ব পাৰে সেই ৰোগ সম্পৰ্কেও বা ৰোগৰ প্ৰতিৰোধ সম্পৰ্কেও মই কথা পাতিম। প্ৰথমতে মই দেখাইছোঁ যে বৰ্তমান অসমকে ধৰি বিভিন্ন ঠাইত ছাগলী পূৰা ঠাণ্ডা হৈছে। ঠাণ্ডাৰ সময়ত ছাগলী ঠাণ্ডাত কেঁকোৰা চাপি গৈছে, একেবাৰে কেঁকোৰা লাগি গৈছে। যিকোনো এই ঠাণ্ডাৰ সময়ত আপোনালোকে কমচে কম ৰাতিটো যিমান পাৰে পূৰা ঘৰখনত যাতে বতাহ নোসোমায় সেই চেষ্টাটো কৰিব। যেনেকৈ মই এইটো দেখাই দিছোঁ, বেৰ দিয়াৰ লগতে মই কাপোৰ আৰি দিয়া হৈছে, এনেকৈ চেঁচা বতাহ সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছোঁ। আৰু কথা হৈছে যে দিনৰ ভাগত আমি বিভিন্ন প্ৰকাৰে খাদ্য খুৱাওঁ, কিন্তু ৰাতিটো যাতে কোনোমতে চেঁচা বতাহ, ৰাতিৰ ঠাণ্ডা নাপায়, যিমান কম পাৰে সেইটো আপোনালোকে চেষ্টা কৰিব। মই যেনেকৈ ৰাখিছোঁ আপোনালোকে আপোনালোকৰ নিজৰ ইচ্ছামতে তেনেকৈ ৰাখিব। আৰু ঠাণ্ডা কম লগোৱাৰ আৰু কিছুমান কথা আছে। এই শিং যে আছে ছাগলী, চাওক, শিঙত আপোনালোকে সন্ধিয়া দিনত এবাৰকৈ হ'লে তেল লগাব। তেল লগালে কি হয়, ছাগলীৰ ঠাণ্ডা অলপ কম লাগে। এইটো এটা ঘৰুৱা ট্ৰিক্স। আৰু যদি ঠাণ্ডাৰ কাৰণে যদি চৰ্দি কাহ হয়, তেতিয়া আপোনালোকে কি কৰিব, গৰম পানীত কেইটোপালমান সৰিয়হৰ তেল দিব, দি পেলাই সেই গৰম পানীটো খুৱাই দিব। বন্ধুসকল, আপোনালোকে গম পাইছে, সৰিয়হৰ তেল, সেই তেলটো গৰম পানীত কেইটোপালমান দি ছাগলীক খুৱাই দিব। ঠাণ্ডাজনিত যি চৰ্দি কাহ হয়, চৰ্দি কাহৰ ঘৰুৱা ঔষধ সেইটো। আৰু হোমিঅ'পেথিক এটা ঔষধ আছে, সেই ঔষধ সম্পৰ্কেও মই জনাম আপোনালোকক। মোৰ যিটো ছাগলীৰ শ্বেড আছে সেইটোত ৰাতি ঠাণ্ডাৰ পৰা ছেভ ৰাখিবলৈ চাৰিওপিনে মই অতিৰিক্তভাৱে কাপোৰৰ বেৰ দিওঁ। তাৰপিছতো ঘৰত মই আঁঠুৱা লগাই দিওঁ। আঁঠুৱাটোৱে বৰ্তমান সময়ত যি মহ আছে, মহটো নাই, কিন্তু কিছু পৰিমাণৰ হ'লেও বতাহ ছেভ কৰে। বতাহ ছেভ কৰিলে ছাগলীৰ ঠাণ্ডাটো কমি যাব। আৰু এটা কথা হ'ল, ৰাতি এইটো কৰিলে দিনত আকৌ শ্বেডৰ ভিতৰত পূৰা বতাহ সোমোৱাৰ ব্যৱস্থা কৰিব, চাফা কৰিব আৰু সেইবিলাক উঠাই দিব। আৰু এটা কথা হ'ল, ছাগলীৰ এই ঠাণ্ডাজনিত ৰোগৰ কাৰণে এটা হোমিঅ'পেথিক ঔষধ আছে, তাক একোনাইট বুলি কোৱা হয়। একোনাইট 200টো খুৱাব। আৰু কেনেকৈ খুৱাব মই পিছত দেখাই আছোঁ। বন্ধুসকল, ছাগলী, গৰু, ভেড়া, মহ এই সকলো জীৱ জন্তুৰ ঠাণ্ডাজনিত যি ৰোগ, চৰ্দি, কাহ, জ্বৰ, মূৰ ঘূৰণি বা কেতিয়াবা প্ৰস্ৰাৱৰ সমস্যা দেখা যায়, সেই সমস্যাৰ ঔষধটো হ'ল, হোমিঅ'পেথিক ঔষধটো হ'ল একোনাইটাম নেপিলাছ, অৰ্থাৎ আমি একোনাইট নেপিলাছ বুলি কওঁ বা একোনাইট বুলি কওঁ। একোনাইট 200টো দিব আপোনালোকে। এইটো যিকোনো কোম্পানীৰ হ'ব পাৰে। এতিয়া কথা হ'ল, এই ঔষধটো আপোনাক দেখাই দিছোঁ, একোনাইটটো আপোনালোকে কেনেকৈ খুৱাব। ধৰক এনেকুৱা এটা বটল ল'ব, বটলত আপুনি যিখিনি পানী হয় আৰু সোমাই, আৰু তাৰমানে ধৰক এইটো 30 ml আছে, এইখিনিমান আপোনালোকে পানী সোমাই ল'ব। সোমোৱাৰ পিছত তাত মাথোন 5 পৰা 10 টোপাল, 5 টোপালমান এই ঔষধটো ইয়াত সোমাই দিব। এনেকৈ যিটো মুখাৰি আছে, মুখাটো খুলি পেলাই ইয়াত প্ৰথমতে পানী সোমাই দিব। পানী সোমাই দিয়াৰ পিছত ঔষধটো সোমাই দিব, দি অলপ জোকাই ল'ব। এনেকৈ জোকাই লোৱাৰ পিছত এই পানীটো দিনত 4-5 টোপালকৈ দিনত 3-4বাৰ খোৱালেই সেই যিকোনো সমস্যাৰ পৰা সমাধান হয়। যেনেকুৱা চৰ্দি, কাহ ইত্যাদি বা জ্বৰ, মূৰ ঘূৰণি, এইবিলাক চব ঠিক হৈ যাব। এইটো পৰীক্ষিত ঔষধ, মই খুৱাই থাকোঁ, বেলেগকো দি থাকোঁ। সেইটো মই পৰীক্ষা কৰি ভাল ফলাফল পাইছোঁ। বন্ধুসকল, নিশ্চয় আপোনালোকে গম পাইছে যে ইয়াৰ ঠাণ্ডাজনিত সকলো প্ৰকাৰ ৰোগৰ ঔষধ হ'ল একোনাইট নেপিলাছ। এইটো 200 পাৱাৰত দিব, ইয়াৰ 30ও দিব পাৰে কেতিয়াবা। কথা হ'ল, এইটো এনেকৈ খুৱাব, যিকোনো পানীত মিলাব। পানী মিলাই ধৰক 30 ml মান, 30 ml মান পানীত এই 5 পৰা 10 টোপালমান ঔষধ মিহলাই সেই পানীখিনি 4-5 টোপালকৈ দিনত 3-4বাৰকৈ খুৱাব। বন্ধুসকল,
এইখিনিয়ে সকলো ফ্ৰেণ্ডবিলাকক কৈছোঁ মানে যি ফাৰ্মাৰ আছে বা যিসকলে পশুপালক আছে, ছাগলী পালক, গৰু পালক, ম'হ পালক যিসকলে আছে, যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কিবা অসুবিধা পায় আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় মই কমেণ্টত উত্তৰ দি থাকিম। ধন্যবাদ।